Hello everyone. সকলোৱে মোক প্ৰশ্ন কৰি আছিলে মিক্সাৰ বৰ্ডৰ বিষয়ে। Actually মিক্সাৰ বৰ্ড কি হয়, কিয় লাগে আৰু মিক্সাৰ বৰ্ডৰ যে ইমানখিনি বাটন থাকে, সেই বাটনখিনি কিহৰ কাৰণে ইউজ হয়, কোনটো বাটন কি হয় আৰু ইমানখিনি বাটনৰ বিষয়ে মনত কেনেকৈ ৰখা হয়, ইমানখিনি বস্তু থাকে তাৰ ভিতৰত কেনেকৈ মনত ৰাখে, তাৰ বিষয়ে জাষ্ট মই আজি অলপকৈ দেখাম যে মিক্সাৰ বৰ্ড কি হয় আৰু তাৰ ভিতৰত কামখিনি কি হয়। মিক্সাৰ বৰ্ড কেইবাটাও চেনেলৰ থাকে, 16টা চেনেল থাকে, 12টা চেনেল থাকে, 10টা চেনেল থাকে, 8টা চেনেল থাকে, 4টা চেনেল থাকে, 2টা চেনেল থাকে। কিন্তু যিমান চেনেল থাকিলেও আমি কনফিউজ হ'ব নালাগে। গোটেইকেইটা চেনেলৰ একেটাই কাম, গোটেইকেইটা ইটো জেৰক্স কপি হয়। চ' আমি এটা ছিংগল চেনেল যদি আমি চাওঁ, আমি গোটেই বস্তুটো বুজি পাম। তো আমাৰ ফাৰ্ষ্ট ষ্টেজটো হ'ল মাইক্ৰফোন। মাইক্ৰফোনত আমি কি কৰোঁ, আমি মাইক্ৰফোনৰ আমি চাউণ্ডৰ ছিগনেলটো আমি কেপচাৰ কৰোঁ, চাউণ্ডটো আমি ভাইব্ৰেশ্যনটো কেপচাৰ কৰি তাক ইলেক্ট্ৰিক ছিগনেললৈ প্ৰডিউচ কৰোঁ। কিন্তু যিটো লেভেলত প্ৰডিউচ কৰে সেই লেভেলটো এম্প্লিফিকেশ্যনৰ কাৰণে পাৰফেক্ট নহয়, বহুত কম হৈ যায়, বহুত বেছি কম হৈ যায়। আৰু যিটো আমাৰ এম্প্লিফিকেশ্যনত আমাৰ লগালে বহুত কম চাউণ্ড আহিব, একদম অকণমান চাউণ্ড আহিব, আৰু তাক গেইন আনিবলৈ হ'লে বহুত বেছি নইজ আহি যাব। চ' তাৰ কাৰণে আমি প্ৰি এম্প্লিফায়াৰ ইউজ কৰোঁ। এম্প্লিফায়াৰৰ আগত আমি প্ৰি এম্প্লিফায়াৰ এটা ইউজ কৰোঁ। তাত এটা গেইন নব থাকে, এটা ক্লিপ ছিগনেল ইণ্ডিকেটৰ থাকে, ৰেড লাইট এটা। তো প্ৰি এম্প্লিফায়াৰলৈ আমাৰ মাইকি নাহে আৰু লাইনি নাহে। তো মাইক্ৰফোনৰ ইনপুটটো অহাৰ পিছত আমি নইজ নোহোৱাকৈ প্ৰপাৰলি তাক এটা আমি গেইনটো এডজাষ্ট কৰি এটা লেভেলত আনো, যিটো লেভেল একচুৱেলি এম্প্লিফিকেশ্যনৰ কাৰণে পাৰফেক্ট হয়। আমি সেই তেনেকুৱাকৈ এডজাষ্ট কৰোঁ। আৰু গেইনটো কিমান এডজাষ্ট কৰিম বুলি ক'বলৈ গ'লে, আমি আটাইতকৈ ডাঙৰ চাউণ্ডটো মাইক্ৰফোনত যিটো হিট কৰিছে সেইটো আমি চাব লাগিব। যদি সেইটো ইয়াত ৰেড লাইট ইণ্ডিকেট কৰিছে, তাৰমানে সেইটো ক্লিপিং হৈছে, সেইটো ফাটিছে। চ' যদি ৰেড লাইট আহে, আমি গেইনটো অলপ কমাই দিম। গোটেই ছিগনেল লেভেলটোত এই ৰেড লাইটটো ক্লিপ হ'ব নালাগে। আৰু যদি আমি এইটোক লাইন লেভেললৈ যদি ট্ৰেন্সফাৰ কৰিছোঁ, তেতিয়াহ'লে আমি লাইন ইন কিয় লৈছোঁ ইয়াত প্ৰি এম্প্লিফায়াৰ? তাতো এটা কথা আছে, চবৰে লাইন ইন লেভেলবিলাক বেলেগ বেলেগ হয়, বেলেগ বেলেগ আহে, কেতিয়াবা ৱায়াৰটো লছ হৈ যায়। চ' তাক আকৌ প্ৰপাৰ লেভেলত আনিবলৈ, একজেক্ট লেভেলত আনিবলৈ আমি ইয়াতে লাইন ইনটো আনি আমি গেইন এডজাষ্টমেণ্ট কৰোঁ, যাতে ৰেড লাইটটো নজ্বলে। তো প্ৰি এম্প্লিফায়াৰ কাম এইখিনিতে শেষ। এতিয়া তাক আমি ডাইৰেক্টলি ইয়াৰ পৰা আমি এম্প্লিফায়াৰ দি দিব পাৰোঁ। কিন্তু মিক্সাৰ বৰ্ডত আৰু কেইটামান অপশ্যন থাকে, হৈ গ'ল ইকুৱেলাইজাৰ। ইকুৱেলাইজাৰত প্ৰায় 3টা বটন থাকে, হাই, মিড, ল'। হাই মানে হ'ল হাই ফ্ৰিকুৱেঞ্চি, মিড মানে হ'ল মিড ফ্ৰিকুৱেঞ্চি, ল' মানে হ'ল ল' ফ্ৰিকুৱেঞ্চি। আৰু এই 3টা ফ্ৰিকুৱেঞ্চিৰে এটা নব থাকে। যদি ইকুৱেলাইজাৰ আমি ইউজ কৰি থাকোঁ, আমি আমাৰ মিউজিক ছিষ্টেমত আমি ইউজ কৰি থাকোঁ, বেছ ট্ৰিবল যেনেকৈ এডজাষ্ট কৰোঁ। বেছটো আমি ধৰি ল'লোঁ ল', আৰু ট্ৰিবলটো ধৰি ল'লোঁ হাই, আৰু মিডটো ধৰি ল'লোঁ তাৰ মাজৰে এটা বস্তু, দুইটাৰ মাজৰ। তো প্ৰত্যেকটো নবৰে আমাৰ যদি মাজত থাকে, ওপৰলৈ থাকে, তেনেহ'লে সি নৰ্মেল, ন' ইকুৱেলাইজেশ্যন। হাইটোৰ যদি এইটো মাজত থাকে, তেতিয়াহ'লে তাৰ কোনো ইকুৱেলাইজেশ্যন হোৱা নাই, নৰ্মেল গৈছে, ফ্লেট গৈছে। যদি এইফালে থাকে, বাওঁফালে থাকে, তেনেহ'লে আমি হাই ফ্ৰিকুৱেঞ্চিটো কাটিছোঁ, কমাইছোঁ। আৰু যদি ৰাইট ছাইডলৈ থাকে, তেতিয়াহ'লে আমি হাই ফ্ৰিকুৱেঞ্চিটো বঢ়াইছোঁ। তো আমি এনেকৈ এডজাষ্ট কৰি পেলাই চাউণ্ডটো বেটাৰ কৰি ল'ব পাৰোঁ সেইটো চেনেলত, সেই মাইক্ৰফোনটোৰ। নেক্সট, ইয়াৰ পৰা আমাৰ অক্স বা এফেক্স চেণ্ট আমি পঠাব পাৰোঁ, ইয়াৰ পৰাও পঠাব পাৰোঁ, ইয়াৰ পৰাও পঠাব পাৰোঁ। বেলেগ বেলেগ মিক্সাৰত বেলেগ বেলেগ থাকে। তো অক্সটো একো নহয়, ইয়াৰ পৰা জাষ্ট ডাইৰেক্টলি এটা আউট যায়। বা এফেক্স চেণ্টটোত কি হয়, ইয়াতে ইনবিল্ড এটা এফেক্ট থাকে, ৰিভাৰ্ব থাকে, ডিলে থাকে, ইকো যিকোনো এটা বস্তু থাকিব। আমি যিকোনো এফেক্ট এটা আমি ইউজ কৰিছোঁ, বা অক্স থাকিলে আমি এক্সটাৰ্নেল এফেক্টছ এটা আমি ইউজ কৰিব পাৰোঁ, বা এইটো আমি মনিটৰৰ কাৰণে এক্সট্ৰাকৈ আমি চেনেলটো পঠাব পাৰোঁ ছিংগাৰজনে শুনিবৰ কাৰণে।
তো ইয়াৰ পৰা এই সিগনেলটো অহাৰ পিছত আমাৰ নেক্সট যাব পেনত পেনটো একো নহয় আমাৰ যেটো মিউজিক সিস্টেম বিলাকত ব্যালেন্স বুলি থাকে তো সেন্টাৰত থাকিলে লেফট আৰু ৰাইট চেনেল দুইটাতে সমান যাব লেফটলে দি দিলে হি অকল লেফটত যাব ৰাইটত নাযায় ৰাইটলে দি দিলে অকল ৰাইটত যাব লেফটত নাযায় তো হি দুটা চেনেলত ভাগ হৈ যাব আমি আমাৰ ইচ্ছাৰ মতে আমি এডজাস্ট কৰি ল'ব পাৰোঁ এই চেনেলটো মাইক্ৰোফোনটো কোনটো চেনেলত কিমান যাব বা সমান যাব পাৰে আৰু সেই সিগনেলটোকে আমি লাষ্টত আকৌ এটা মিক্সাৰ আৰু এটা নব থাকে হেতু হল আমাৰ ফেডাৰ কিছুমানত গুলো থাকে তো আমাৰ জিৰোত যদি থাকে এটো সিগনেলটো জিমানত আছে হিমানতে যাব আমি তাতকে কমাই দিলে তাতকে কম যাব প্লাসৰ ফালে গলে তাতকে বেছি যাব এটো প্লাস আৰু এটো মাইনাস ওপৰলে দিলে প্লাস বাহিব এই সিগনেলটোতকে আৰু তললে দিলে মাইনাস কমিব এই সিগনেলটো এটো একচুয়ালি আমি এজ এ হল যেতিয়া মিক্স কৰো এজ এ হল যেতিয়া আমি লেভেল বিলাক ব্যালেন্স কৰো ধৰি লওক মাইক আমি ইউজ কৰিছো এটা ভয়েসত এটা ইউজ কৰিছো গিটাৰত এটা ইউজ কৰিছো ড্ৰামছত তো তিনিটা চেনেলৰে একে গুটেখিনি একে থাকিব এডজাস্ট কৰাৰ পিছত যদি আমাৰ ভয়েসৰ লেভেলটো বেছি লাগে তেতিয়া আমি ইয়াত বহাই ল'ব পাৰো গিটাৰৰ লেভেলটো কম লাগিলে ইয়াত আমি কমাই ল'ব পাৰো হেতু চেনেলৰ গিটাৰটো কমাই দিলো সো বেলেগ চেনেলত বেলেগকে আমি এডজাস্ট কৰি ল'ব পাৰো এটা লেভেল এটোৱে আমি ফাইনাল মিক্স ব্যালেন্সটো কৰো আৰু ইয়াৰ পিছত একো নাই প্ৰত্যেকটো চেনেলৰ পৰা এনেকে লেফট ৰাইট যাব আৰু প্ৰত্যেকটো চেনেলৰ পৰা মাষ্টাৰলৈ যাব আৰু মাষ্টাৰত আহি প্ৰত্যেকটো চেনেল আহি নিজৰ লেভেলত ইয়াত এডজাস্ট কৰা মতে নিজৰ লেভেলত আহি সোমাব আৰু যেটো আমাৰ এফএক্স আমি ইউজ কৰিছিলো এফএক্স চেনেলটো ইয়াত সোমাব বা অক্স চেনেলটো সোমাব বা যদি আমি ইউজ কৰা নাই আমি মনিটৰ হিচাপে ইউজ কৰিছো তেতিয়া এটো আমাৰ ইউজ নহয় আমি এক্সটাৰ্নাল ইউজ কৰিলে এক্সটাৰ্নাল ইউজ হ'ব আৰু গুটেখিনি ইয়াতে জয়েন হৈ পেলাই এটা হৈ পেলাই মাষ্টাৰ ভলিউম ইউজ হ'ব মাষ্টাৰ ভলিউম হিচাপে ইউজ হ'ব আৰু মাষ্টাৰ ভলিউম হিচাপে ইউজ হ'লে ইয়াতে আমি মাষ্টাৰটো আমি এডজাস্ট কৰি ল'ব পাৰো যে এম্পলিফায়াৰ কাৰণে আমি টোটাল মাষ্টাৰ ভলিউমটো কিমান দিম আৰু হেতু ডাইৰেক্টলি ষ্টেৰিঅ আউট যাব আমাৰ এম্পলিফায়াৰলৈ গুচি যাব তো একে আমাৰ যদি 12টা চেনেল থাকে তেতিয়া ইয়াত আমি 4টা দেখাইছো 12টা চেনেল আহি ইয়াত জয়েন হ'ব নিজৰ লেভেলত 10টা হলে 10টা আহি ইয়াত জয়েন হ'ব আৰু 2টা হলে 2টা জয়েন হ'ব 4টা হলে 4টা জয়েন হ'ব এনেকে আৰু প্ৰত্যেকটো চেনেলৰে একে আমি নিজৰ এডজাস্ট কৰি পেলাই এম্পলিফিকেশন ফাৰ্স্ট আমি মাইক্ৰোফোনৰ পৰা আহিলে বা লাইন ইনৰ পৰা আহিলে আমি ইয়াত গেইনটো এডজাস্ট কৰিলো তাৰ পিছত আমি এডজাস্ট কৰি ললো যদি কিবা ইনস্ট্ৰুমেন্টটো সাউন্ডটো বা ভয়েসটো সাউন্ডটো আমি ভাল পোৱা নাই লো হাই মিড তো আমি আমাৰ সুইটেবল আমাৰ এডজাস্টমেন্ট কৰি ললো কৰি লোৱাৰ পিছত আমি কিবা ৰিভাৰ্ব লগাবলৈ হলে ডিলে লগাবলৈ হলে আমি ইয়ালে পঠালো এটা হেতুত আমি এক্সট্ৰাকে আকৌ এডজাস্ট কৰিলো আৰু অক্স আৰু ৰিভাৰ্বৰো নিজৰ এনেকে চেনেল থাকে হাই লো মিড থাকে এডজাস্টমেন্টত প্ৰি এম্পলিফায়াৰটো নাথাকে কাৰণ অলৰেডি আমি প্ৰি এম্পলিফায়াৰ ইউজ কৰিছো ইয়াত তাৰপিছত আমি লেফট ৰাইট ইউজ কৰিছো যদি দুখন গিটাৰ ইউজ কৰি আছো হয়তো এখন গিটাৰ এটা চেনেলত দিছো এটো আমি লেফটলে দিছো আৰু আনখন গিটাৰ আমি ইটো চেনেলত বেলেগ এটা চেনেলত দিছো এটো আমি ৰাইটলে দিছো আমি তেনেকে লেফট ৰাইট কৰি ল'ব পাৰো তো আৰু ফাইনালি আমি তাৰ এডজাস্ট কৰি ললো ফাইনাল ফেডাৰ গেইনটো আমাৰ কিমান লেভেলত লাগে বাকি ইনস্ট্ৰুমেন্ট বিলাকৰ এডজাস্টত তাৰপিছত আমি নি পেলাই মাষ্টাৰত আমি এডজাস্ট কৰি মাষ্টাৰ ভলিউমটো আমি মিক্সাৰৰ কাৰণে ফাইনালি সেট কৰি দিলো সেট কৰাৰ পিছত আৰু এম্পলিফায়াৰত গুচি গ'ল